প্ৰাক জনমভূমি পৰিয়ালৰ অন্য এক বিশেষ প্ৰচেষ্টা। ৰাভাৰ আভাৰে জিলিকিব লুইতৰ পাৰ শীৰ্ষক প্ৰাক জনমভূমিয়ে আয়োজন কৰিছিল বসুন্ধৰা কলাগুৰু ৰচনা প্ৰতিযোগিতা। অসমৰ প্ৰতিখন জিলাৰ পৰা সহস্ৰাধিক প্ৰতিযোগীয়ে অংশ লৈছিল ৰচনা প্ৰতিযোগিতাত। ইয়াৰ মাজৰ পৰা নিৰ্বাচিত হ'ল অসমীয়া শাখাত 6জন, ইংৰাজী শাখাত 6জন প্ৰতিযোগী। দুয়োটা শাখাত সৰ্বমুঠ 12জন প্ৰতিযোগীলৈ প্ৰাক জনমভূমি কুস্তিয়ে প্ৰদান কৰিলে বঁটা। শুকুৰবাৰে প্ৰাক টাৱাৰৰ জনমভূমিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ল বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা ৰচনা প্ৰতিযোগিতাৰ বিচাৰক অমৰজ্যোতি চৌধুৰী। উপস্থিত থাকে বিষ্ণু ৰাভাৰ সুপুত্ৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণ, প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন, বসুন্ধৰাৰ সম্পাদক সাংকব কৌশিক বৰুৱা, বিশিষ্ট অতিথি ঋষিকেশ গোস্বামী, প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা, প্ৰাগ ডিজিটেলৰ সম্পাদক জিতুমণি বৰা। বসুন্ধৰা কলাগুৰু ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক এই বঁটা আগবঢ়াই 12গৰাকী বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত তামোলপুৰৰ জ্যোতিস্মিতা দাসলৈ জগদীশ নাৰায়ণ ডুবে সোঁৱৰণী বঁটা, গুৱাহাটীৰ সাক্ষী প্ৰিয়ম্বদালৈ সুচেন শইকীয়া সোঁৱৰণী বঁটা, গোলাঘাট নুমলীগড়ৰ কৃষ্টিনা বৰদলৈলৈ দয়াল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা, যোৰহাটৰ কবজিকা কুলকুললৈ দিগেন্দ্ৰনাথ বৰুৱা সোঁৱৰণী বঁটা, গুৱাহাটীৰ লুনা মালাকাৰলৈ আইমণি মহন্ত সোঁৱৰণী বঁটা, শিৱসাগৰৰ উদ্দীপ্তনয়ন গোসাইলৈ ভদ্ৰেশ্বৰ বৰুৱা সোঁৱৰণী বঁটা। ইপিনে ইংৰাজী শাখাত বিজয়ীসকল ডিব্ৰুগড়ৰ প্ৰিয়দৰ্শিনী গগৈলৈ আনন্দ শৰ্মা সোঁৱৰণী বঁটা, যোৰহাটৰ কাকজানৰ আফৰিনা চুলতান বেগমলৈ যোৰহাটৰ নিৰুদ চাংকাকতি ন্যাসৰ বঁটা, গুৱাহাটী জাপৰিগোগৰ বনস্মিতা মহন্তলৈ সাবিত্ৰী কলিতা সোঁৱৰণী বঁটা, গুৱাহাটী চেনিকুঠিৰ পৰিস্মিতা কাকতিলৈ প্ৰবীণ ৰাজগুৰু সোঁৱৰণী বঁটা, গুৱাহাটী বিৰুবাৰীৰ নলিনাক্ষ শৰ্মালৈ ধৰ্মেশ্বৰী ভূঞা সোঁৱৰণী বঁটা, যোৰহাটৰ কাকজানৰ অভিনন্দন হাতীবৰুৱালৈ সুচেন্দ্ৰ ভূঞা সোঁৱৰণী বঁটা আগবঢ়ালে। প্ৰাক জনমভূমিৰ এই বৰ্ণিল যাত্ৰাত অংশগ্ৰহণ কৰি বিশিষ্ট অতিথি বিষ্ণু ৰাভাৰ সুপুত্ৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, সমান্তৰালকৈ বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী, লগতে প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণে আগবঢ়াই বহুমূলীয়া মন্তব্য। বহুতে নাজানে, বহুতে ভাবে বিষ্ণু ৰাভা গান বাজনা কৰে, এই এনেই পঢ়া শুনা কৰিছিল চাগে আৰু গান বাজনা লিখে, গান বাজনা কৰে, কবিতা লিখে। বিষ্ণুপ্ৰসাদ ৰাভা মেট্ৰিকত কুইন এণ্ট্ৰেন্স মেডেল লৈ, কুইনৰ মেডেল, ব্ৰিটেইনৰ পৰা অহা মেডেল বিষ্ণুপ্ৰসাদ ৰাভা পাইছিল। ইণ্ডিয়াৰ কোনোবাই পাইছিল নাজানো, কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই পাইছিলে। আৰু ছেণ্ট পল কলেজত তাত পঢ়িবলৈ আৰম্ভ কৰি ছায়েন্সত প্ৰথম বিভাগত পাছ কৰি ৰিফৰ্মছ কলেজত ফিজিক্স অনাৰ্ছ লৈ পঢ়িবলৈ আৰম্ভ। বিষ্ণু ৰাভাক জনাটো অসমৰ মানুহৰ কাৰণে নিতান্তই প্ৰয়োজনীয়। এইকাৰণেই প্ৰয়োজনীয় যে এই বিষ্ণু ৰাভাই দৰাচলতে অসমৰ এই বিচিত্ৰ ভৌগোলিক পৰিৱেশত যিমানবোৰ বিভিন্ন জনগোষ্ঠী আছিল, এই জনগোষ্ঠীসকলৰ মাজত কেনেধৰণে সমন্বয়েৰে বাস কৰিব লাগে তাৰ এটা উদাহৰণ, তাৰ এটা দৃষ্টান্ত তেখেতে আগুৱাই দিছিল। ভাবোঁ এনেকুৱা প্ৰচেষ্টা দি হয়তো অসমৰ ল'ৰা ছোৱালীবিলাকে এটা সুযোগ পাব, এই বাটটো যেন চবে লৈ আকৌ কৰে। আৰু আহ্বান জনাম মই অসমৰ ৰাইজলৈ, নেক্সট টাইম আমি যেতিয়া পাতোঁ আৰু যেন তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰে। প্ৰাগ জনমভূমিৰ এই বৰ্ণিল যাত্ৰাই শৈক্ষিক ক্ষেত্ৰখনত লোৱা বিশেষ অৱদান সন্দৰ্ভত বসুন্ধৰাৰ সম্পাদক সাংকব কৌশিক বৰুৱাই আগবঢ়াই মন্তব্য। যে এই প্ৰতিযোগিতা আমি যেতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰিলোঁ, আমি 1000তকৈ অধিক আমি ভবাই নাছিলোঁ যে ইমানখিনি ৰচনা আহিব। আমি সেইকাৰণে আশা কৰাৰ সময়ত ফল দিবলৈ আমাৰ অসুবিধা হৈ গ'ল যে আমি ইমানখিনি ৰচনা পৰীক্ষা কৰিম কেনেকৈ। আমি 2-3টা ভাগত ৰচনাখিনি ভাগ কৰি আমি পৰীক্ষা কৰিবলগীয়া হ'ল, আৰু তাৰ পাছত আমি আজি ফলাফল দিবলগীয়া হ'ল। গতিকে সমগ্ৰ প্ৰক্ৰিয়াটো আমাৰ খুব ভাল হৈছে। বঁটা গ্ৰহণ কৰি আনন্দিত হৈ পৰিল প্ৰতিযোগীসকলো। ৰাভাদেৱৰ বিষয়ে পূৰ্বে যিমানখিনি কথা জানিবলৈ সক্ষম হৈছিলোঁ, তাতকৈ অধিক জনাৰ সুযোগ পালোঁ এই ৰচনা প্ৰতিযোগিতাখনৰ জৰিয়তে। কাৰণ ৰাভাদেৱৰ বিষয়ে লিখিবলৈ বা এই ৰচনাখন লিখিবৰ কাৰণে আচলতে বিভিন্নখন গ্ৰন্থৰ সহায় ল'বলগীয়া হৈছিল, আৰু লগতে অসমৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক গণ্যমান্য ব্যক্তিৰ গ্ৰন্থ পঢ়াৰ সুযোগ পালোঁ, আৰু যথেষ্ট নতুন নতুন কথা জানিবলৈ সক্ষম হ'লোঁ। ভৱিষ্যতলৈও প্ৰাগ জনমভূমিৰ এই যাত্ৰা অব্যাহত থাকিব। কিমান কাহিনী লুকাই আছে, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে এইবিলাক জানিবৰ কাৰণে যিটো পদক্ষেপ আপোনালোকে লৈছে, নিঃসন্দেহে আপোনালোক ধন্যবাদৰ পাত্ৰ।
কাৰণ এইটো হৈছে এটা আত্মসন্মানৰ বিষয় দেই। ভিডিঅ' জাৰ্নেলিষ্ট ৰামু বাছফৰ সহযোগত আসিফ হুছেইন, প্ৰাগ নিউজ।